কেনে আছে আপোনালোকে? আজি হল ৰবিবাৰ আৰু আজি আমি এটি নতুন ভিডিঅ' লৈ আহিছো আৰু যদি ভিডিঅ'টি আপোনালোকে ভাল পায় লাইক সাবস্ক্ৰাইব কৰি দিব আৰু এটা শ্বেয়াৰো কৰিব। আহক ভিডিঅ'টি আৰম্ভ কৰো। আজি যেহেতু ৰবিবাৰ সেয়েহে ভাবিলো সন্ধিয়া খাবলৈ স্নেক টাইপৰ কিবা এটা বনাও। সেয়েহে মনলৈ আহিল খুৰমাই বনাও। সেয়েহে মই এখন প্লেটত 3 কাপ ময়দা, 1 কাপ সুজি, অকণমান ৰিফাইন, অকণমান নিমখ উলিয়াই ললো আৰু ইয়াতে দিলো অকণমান চেনি, 2 চামুচ চেনি দিলে হৈ যাব আৰু এচিকুট বেকিং সোডা। এতিয়া এই মিশ্ৰণখিনিত দিম মই অকণমান গাখীৰ, আধা কাপ মান হলে হৈ যাব। এতিয়া গোটেই মিশ্ৰণখিনি ভালকৈ মই মিহলাই লম যাতে ধুনীয়াকৈ মিক্স হৈ লয়। এয়া চাওক ধুনীয়াকৈ মিক্স হৈ গৈছে গোটেইখিনি। এতিয়া ইয়াতে অকণমান পানী দি এইখিনি মঠি লম যেনেকৈ আমি আটা মঠি লওঁ। পানী বেছি নিদিও যেহেতু অলৰেডি ইয়াত গাখীৰ দিয়াই হৈছে। এইখিনি ভালকৈ মঠি লব। এতিয়া এইখিনি ভালকৈ মিক্স হৈ গৈছে ধুনীয়াকৈ। এতিয়া 2 ঘণ্টাৰ বাবে মই এইখিনি থৈ দিম ভালকৈ ঢাকি। 2 ঘণ্টা পিছত এইখিনি আকৌ মঠি ল'ব লাগিব। এতিয়া হৈ গৈছে এইখিনি ধুনীয়াকৈ সফট একদম। এতিয়া এইখিনি দীঘল দীঘল শেপস বনাম যাতে এইখিনি ভালকৈ খুৰমাৰ বাবে কাটি ল'ব পাৰো। এতিয়া দীঘল দীঘলকৈ শেপ বনাইছো আৰু ইয়াক ছুৰী এখনৰে মই একদম ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছো। এয়া কটা হৈ গৈছে। এতিয়া আমি কেৰাহী গৰম দিছো। কেৰাহীটো একদম মিডিয়াম ফ্লেমত দিব লাগিব, বেছি ফ্লেমত দিলে খাবলৈ ভাল নালাগিব। এতিয়া ইয়াতে দিছো মই ৰিফাইন। আপোনালোকে যিখিনি ইচ্ছা ৰিফাইন দিব পাৰে আৰু ভাজি থাকোতে যদি ৰিফাইনৰ প্ৰয়োজন হয় আকৌ দিব পাৰে। এতিয়া মই যিখিনি খুৰমাৰ বাবে শেপ বনাই লৈছিলো সেইখিনি ইয়াতে দি দিছো আৰু লাহে লাহেকৈ ভাজি আছো। একদম কম জুইত ভাজিব লাগিব। কম জুইত ভাজিলে ই মচমচীয়া হয়। আকৌ যদি আপুনি বেছিকৈ জুইটো দিয়ে এতিয়া মচমচীয়া নহবই। সেয়েহে মই কম জুইত লাহে লাহে এইখিনি লৰাই দি আছো যাতে তলিত লাগি নধৰে। ভালকৈ ভাজি লম। খুৰমা বনাবলৈ অকণমান সময়ৰ দৰকাৰ হয়। এতিয়া হৈ গৈছে আৰু ভজা। যেতিয়া এইখিনি ৰঙচুৱা বৰণৰ হ'ব তেতিয়া ইয়াক তুলি থলে হ'ল। এয়া মই ভাজি লৈছো। শব্দ আপোনালোকে পাইছে একদম মচমচীয়া হৈছে আৰু ভিতৰতো বহুত সফট হয়। এতিয়া খুৰমাৰ বাবে মই বনাই আছো চেনিৰ চিৰাপ এটা। সেয়েহে মই পানী গৰম দিছো। ইয়াতে দিছো 2টা ইলাচি আৰু 2 কাপ চেনি। এইখিনি এতিয়া ভালকৈ চেনিখিনি গলিব লাগিব আৰু লাহে লাহে এইখিনি লৰাই দি থাকিম। এয়া লৰাই দিছো আৰু চাব লাগিব যাতে ই অকণ আঠা আঠা হয় যাতে এইখিনি ভাল লাগে খাবলৈ। এতিয়া এইখিনি খুৰমাখিনিৰ ওপৰত ঢালি দিছো আৰু এইখিনি চামুচ এখনৰে কন্টিনিউয়াছলি লৰাই থাকিব লাগিব। এতিয়া মই চামুচেৰে লৰাই আছো। বহুত টাইম লৰাব লাগে যাতে এইখিনি চেনিখিনি ধুনীয়াকৈ খুৰমাখিনিত লাগি ধৰে। এয়া লৰাইয়ে আছো মই। এয়া লৰাৰ পিছত চাওক খুৰমা ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাব পাৰে ঘৰতে। খুব টেষ্টি হয়, মচমচীয়া হয় আৰু ইমান দূৰ মোৰ ভিডিঅ' চোৱাৰ বাবে থেংক ইউ so much।